23 May 2023 আজি এই কাটছা সংগঠন যোগেদি আমি সংবাদ মেলত প্ৰকাশ কৰিবলগীয়া কথা বৰ্ণিত যে কাৰ্বি আংলং বহুত দিনৰ পৰা আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ইলিগেল এপইণ্টমেণ্ট আৰু কাৰাপশ্যন বিষয়ে আমি যুঁজি আছোঁ ফাইট কৰি আছোঁ এগেইনষ্ট কাৰাপশ্যন আজিৰ দিনো সেম কেছ মিছেছ মুন ইংটিপি এজনী মাইকী তেখেত বিজেপি লিডাৰ হিচাপত আছে আৰু এই মুন ইংটিপিয়ে CM কাৰ্বি আংলং CM আৰু EM আৰু MLA তেখেত নাম ইউজ কৰি পেলাই আমাৰ ৰাজক পাব্লিকৰ পৰা জব নামৰ পৰা চাকৰি নামৰ পৰা বিজনেছ ব্যৱসায় নামৰ পৰা তেখেত ক্ৰ'ৰ টকা কালেকশ্যন কৰি আছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 80 এপ্লিকেণ্ট আছে 80 জন পৰা প্ৰত্যেকজন পৰা মুন ইংটিপিয়ে 5 লাখ টকা কালেকশ্যন কৰি ইউজ কৰি আছে মিছ ইউজ কৰি আছে গতিকে আমি কাটছা কাৰ্বি আংলং টেৰিটৰিয়েল ছ'চিয়েল চিকিউৰিটি এছ'চিয়েশ্যন যোনটো নেকি আজি সংবাদ মেলৰ বহিবলগীয়া আৰু এই সংবাদ মেল যোগেদি আমি পাব্লিকৰ জনাবলগীয়া কথাটো এইটোৱে আছে যিমানখিনি চাকৰি এপ্লাই কৰিছিলে আৰু বিজনেছৰ গেট নামৰ পৰা যিমান টকা লৈ আনিছে এই মানুহজনক এই পাব্লিকজনক আমাক এটা সহায় যোগেদি আমাক লেটাৰ পঠাইছে এই লেটাৰটোৱে চব লিখা দেখাই দিয়ে যে মুন ইংটিপি এজন মাইকী আমাৰ কাৰ্বি আংলং CM VIPs মানুহ আৰু CMৰ নাম লৈ পেলাই বহুত টকা জাগাত তুলি লৈ পেলাই সি মিছ ইউজ কৰি আছে আৰু এই মানুহজনক এই পাব্লিকজনক আমাক এটা সহায় যোগেদি আমাক লেটাৰ পঠাইছে এই লেটাৰটোৱে চব লিখা দেখাই দিয়ে যে মুন ইংটিপি এজন মাইকী আমাৰ কাৰ্বি আংলং CM VIPs মানুহ আৰু CMৰ নাম লৈ পেলাই বহুত টকা জাগাত তুলি লৈ পেলাই সি মিছ ইউজ কৰি আছে আৰু আমাৰ ডাঙৰ আমাৰ CM MLA MPs নাম বদনাম দি আছে আৰু আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল আমাৰ সিন্ডিকেট বনাই লৈ গৈছে গতিকে আমি যে জাষ্টিছ বিচাৰোঁ সোনকালে আমাৰ কাৰ্বি আংলং অথৰাইজ পাৰ্চন তেনেকুৱা যে এজন কাৰাপ্টেড আৰু কাৰাপশ্যন তেখেত বিচাৰ কৰে আৰু পুনৰ যিমানজন যে তেখেত টকা দিছে পুনৰ তেখেত ঘূৰাই যে পায় আমি এই কাটছা সংগঠন এইটো আমি অনুৰোধ কৰিছোঁ আৰু আমি বিশেষকৈ কাৰ্বি আংলং অথৰাইজ পাৰ্চনৰ কাৰণে আমি জনাইছোঁ তেখেত এনেকুৱা যে পাব্লিকৰ প্ৰপাৰ্টিজ লুটি লৈ পেলাই নিজে কেপিটেল বনোৱা আৰু তাৰ ঘৰ বাৰী নিজে ইউজ কৰা পাব্লিকৰ টকা আৰু পাব্লিক যিটো কাৰাপশ্যন লৈ পেলাই তেনেকুৱা কৰাটো আমাৰ যিটো কাৰ্বি আংলং কাৰণে ইমান ভাল খবৰ নহয় আৰু আমি যে এইটো চাই থাকিব নোৱাৰোঁ এইটো আন্টি ছ'চিয়েল এক্টিভিটিছ হয় আমি যে এইটো বিচাৰোঁ যে জাষ্টিছ লাগে ন্যায় লাগে গতিকে এই সংবাদ মেল দি আমি ডাঙৰ এটা মুন ইংটিপি কাৰণে আমি এই জনোৱা হৈছে আৰু
ভৱিষ্যত যাতে যেন এনেকুৱা যে পাব্লিকৰ পৰা এই টকা তুলি বা টকা লৈ পেলাই তেনেকুৱা মিছ ইউজ নকৰে এই কথা দি আমি এই সংবাদমেল পাতিবলগীয়া হৈছে এইটো আমি এটা ষ্টেপ আছে তাৰ সময় দিছোঁ মৰ্নিং টিপিৰ কাৰণে আমি সময় দিছোঁ যে যাতে যেন আপোনালোকে যিটো টকাখিনি নিছে পাব্লিকৰ পৰা যিমানজন পৰা মানে 5 লাখ আৰু কোনজন পৰা 10 লাখ নিয়া আছে